মিছলা মই এই কলেজৰ এজন ছাত্ৰ মই এই কলেজৰ বহুতো দুখ সমস্যা পাইছোঁ আৰু আমাৰ কলেজ মানে মই প্ৰথমৰ পৰা আহিছোঁ যে আমাৰ কলেজ এটা সুনাম কৰি ল'ম যে গোটেই অসমৰ যেনেকুৱা BS কলেজ এটা নাম আছে আমাৰ কলেজ তেনেকুৱা নাম এটা কৰিম সেই হিচাপে মই এই কলেজত থিয় হৈছোঁ মই গম পাইছোঁ আমাৰ বহুতো আগতে ইউনিয়ন বডি হৈছে কাম কৰিছে কিন্তু ইমান নেক্সট লেভেল লৈ যাব লাগিছিল লৈ যাব নাই কিন্তু এতিয়া ইয়াত বহুতো প্ৰতিভা থকা ষ্টুডেণ্ট আছে আমি জানো মই সকলোৰ লগত যিমান ষ্টুডেণ্ট আছে তেওঁলোকৰ লগত মই সাক্ষাৎ কৰিছোঁ প্ৰতিভা থকা ষ্টুডেণ্ট আছে আমাৰ ইয়াতে ডাঙৰ ডাঙৰ ব্লগাৰ আছে ডাঙৰ ডাঙৰ মানে ইনষ্টাগ্ৰামত লাখ লাখ ভিউজ থকা ষ্টুডেণ্ট আছে তোমালোকৰ না জাষ্ট পঢ়া লেখাতে কৰিলে কাম নহয় ব্লগাৰ একশ্যন নাটক কিবা কিবি থাকিব লাগিব তেতিয়া মানে ডিগ্ৰী পাছ সেই হিচাপে মই এইবাৰ থিয় হৈছোঁ তোমালোকে আশা কৰিছোঁ চবেই মই দেখাই দিম পিছত কেনেকুৱা পাৰ্টিচিপেট কৰিলে মানে কিবা ভাল এক্সপিৰিয়েঞ্চ হ'ব আৰু ভৱিষ্যতে মানে কিবা এক্সাম দিবলৈ গ'লে মানে ইজিলি মানে সেইবিলাক মহাবিদ্যালয়